ইতিমধ্যে আমাৰ শোভাযাত্ৰা এখন ভাগৱত যাত্ৰা সকলো ভাগৰি আহিছে আৰু এই ভাগৰৰ হ'লেও তেখেতসকলৰ মনত যিটো জোচ আছে ভাগৱত যাত্ৰা সেই জোচ অক্ষুণ্ণ ৰাখিছে। আৰু এইখিনিতে মই আপোনাক গীতিমণি ব্লকৰ আমাৰ এই ব্লগাৰ আছে, কওকচোন কেনেকুৱা লাগিলে ভাগৱত যাত্ৰা? ভাল লাগিলে। জোনাই কেন্দ্ৰীয় সৰ্বজনীন নামঘৰৰ যি সোণালী জয়ন্তী বৰ্ষ শোভাযাত্ৰা হ'ল খুব ভাল লাগিলে। আৰু ইয়াতে মুখ্য সম্পাদক আছিলে, খুব ভাল লাগিলে। একদম বাৰে ৰহণীয়া শোভাযাত্ৰা খুব ভাল লাগিলে আৰু কাইলৈ আছে, সকলোৱে সহযোগ কৰক। ধন্যবাদ। এয়া আছিল আপোনাৰ গীতিমণি ব্লগৰ অমিয়া হাজৰিকা, গোলাপী বৰা, স্বপ্না ছাৰ ভাগৱত শোভাযাত্ৰা কেনেকুৱা লাগিল আপোনাৰ? অকণমান কওক। এতিয়া বহু অতিথি বাহিৰত কওক। আমি তেওঁলোকক নামঘৰৰ মজিয়াত বহাৰ ব্যৱস্থা কৰি দিছোঁ। তেওঁলোকক নামঘৰৰ ভিতৰত আহি পেলাই আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। যিসকলে বাহিৰত বহিবলৈ ঠাই পোৱা নাই তেওঁলোকক নামঘৰৰ মজিয়াতে বহিবলৈ নেপালী তিনিআলি আহি ইয়াত উপস্থিত হৈছে। অকণমান জিৰণিৰ পিছতে ইতিমধ্যে আমাৰ এয়া আছিল মোৰ সন্মুখত হৰকান্ত পেগু ছাৰ, প্ৰাক্তন জয়দেৱ মুকলচেৰা কলেজৰ। আজি শোভাযাত্ৰাৰ বিষয়ে তেখেতে ক'লে। আজি ভাগৱত ব্যাখ্যা কৰিবলৈ আমাৰ বনিয়া আপোনাৰ দেৱ আহি পাইছে। এয়া সন্মুখত আপোনালোকে দেখিছে। তেখেতক মই সুধিব বিচাৰিছোঁ, তেখেতে জোনাইলৈ প্ৰথম আহিছে, হয়, আহি কেনেকুৱা পালে অকণমান ক'বনে? ধন্যবাদ। মই পৰম সুখী হৈছোঁ, পৰম আনন্দিত হৈছোঁ। বিশেষকৈ জোনাই কেন্দ্ৰীয় নামঘৰৰ এই সোণালী জয়ন্তী উদযাপন উপলক্ষে যি এটা বৰ্ণাঢ্য কাৰ্যসূচীৰে, তিনিদিনীয়া কাৰ্যসূচীৰে এই মহোৎসৱ উদযাপন কৰিছে। তাৰ লগতে আজি দ্বিতীয় দিনা আমাৰ সংস্কৃতি শোভাযাত্ৰা, ভাগৱত শোভাযাত্ৰাৰ লগত যি বিভিন্ন জাতি জনগোষ্ঠী এই অঞ্চলত বসবাস কৰি আছে, সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ যোগেদি এটা সমন্বয়ৰ যি ব্যৱস্থা কৰিছে, এইটো সঁচাকৈ প্ৰশংসনীয় হৈছে। এনে আদৰ্শই অনাগত দিনত আমাক একতাৰ দোলেৰে বান্ধি ৰাখিব, সমন্বয়েৰে বান্ধি ৰাখিব। গতিকে এনেধৰণৰ কৰ্ম আঁচনি অনাগত দিনতো লৈ যাতে আমি সকলোৱে একতাৰ দোলেৰে বান্ধ খাই থাকিব পাৰোঁ, গুৰুজনাৰ মহান আদৰ্শৰে আমি যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে মই এই উদযাপন সমিতিলৈ অনাগত দিনতো এনেকৈ কৰ্মসূচী লৈ যাতে আমাৰ মাজত সমন্বয় সৃষ্টি কৰে, তাৰ বাবে মই আহ্বান জনাই মই পৰম আনন্দিত হৈছোঁ। আমি যাবৰ সময়ত যাতে তেওঁৰ নাম লৈ তেওঁৰ ৰূপটো চিন্তা কৰিবৰ কাৰণে শৰণ ভজন লৈ আমি নিজক পবিত্ৰ কৰি ৰাখিব লাগিব। এইকাৰণে আমাৰ ১৪ স্কন্ধ ভাগৱতত এটা কাহিনী দেখুৱাইছে। পুৰঞ্জন ৰজাই মৰিব সময়ত ঈশ্বৰৰ নামটো লৈ মৰিব লাগে আৰু ঈশ্বৰৰ নাম লৈ মৰিব লাগে, ঈশ্বৰৰ ৰূপটো ধাৰণ কৰিব লাগে। কিন্তু তেওঁ কি কৰিলে, মৰিবৰ সময়ত ঘৈণীয়েকৰ নামটো ল'লে আৰু ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে। শোভাযাত্ৰা কেনেকুৱা লাগিল? ভালেই লাগিলে, সুন্দৰ হৈছে। আপোনালোক ক'ৰ পৰা আহিছে? আমি চিমেণ্ট চাপৰি বৰুৱা গাঁৱৰ পৰা আহিছোঁ। চিমেণ্ট চাপৰি বৰুৱা গাঁও, অকণমান দূৰৰ পৰা আহিছে, তো ভালেই পালে। এয়া মই কেইজনমান ব্যক্তিৰ সৈতে আপোনাৰ শোভাযাত্ৰাৰ বিষয়ে মতামত লৈ আছোঁ। ইয়াৰ পিছত সৰু পুত্ৰ অজিত দে, এয়া তেখেতৰ সৰু পুত্ৰ অজিত দে। আপোনালোক আহি আমাৰ মাজত উপস্থিত হোৱা
অনুকূল ৰূপটো আমি পিছৰ জন্মত ধাৰণ কৰিব লাগে আমি কেনেকৈ মৰিব লাগিব মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ গতিকে আমি মুখত ঈশ্বৰৰ নাম ল'ব লাগিব হৃদয়ত ৰূপ চিন্তা কৰিব লাগিব